গোৱালপাৰা জিলাৰ ধূপধৰাত ফ'ৰলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক অনিয়ম। ঘাইপথৰ দুয়োকাষে নিৰ্মাণ কৰি থকা নৰ্দমা তথা ফুটপাথৰ প্লেট খহি পৰি গুৰুতৰভাৱে আহত শ্ৰমিক। ঘাইপথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ ৰাইজৰ। ইফালে ঘাইপথৰ দুয়োকাষে ওখকৈ মাটি পেলোৱাৰ ফলত ঘাইপথৰ মাজ অংশত শেষ হৈ পৰাত যান বাহনৰ চলাচল যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আৰু যাৰ ফলত কথাকুটি অঞ্চলত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু কেইবাজনো লোক ইতিমধ্যে মৃত্যুমুখত পৰিছে। 17 নং ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত কৰি সম্প্ৰসাৰণ কৰাৰ যি পদক্ষেপ, সেই পদক্ষেপক আমি আদৰণি জনাইছোঁ ৰাইজৰ ফালৰ পৰা। ধূপধৰা তিনিদলীয়া ৰাইজ আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানসমূহে আমাক ৰাস্তা ঘাট বহল হ'লে ভাল হয়, সুবিধা হয়, এইটোত আমি আদৰণি জনাইছোঁ। এই কামখিনি আৰম্ভ কৰাৰ পিছত আমি কিছু বিসংগতি আমাৰ পৰিলক্ষিত হৈছে। আমি ভাবোঁ নীতি নিয়ম বহিৰ্ভূতভাৱে কাম কাজসমূহ চলি আছে। তাৰে প্ৰমাণ হিচাপে আজি যিটো নৰ্দমা বনাইছিলে তাৰ নৰ্দমাৰ ওপৰৰ যিখন স্লেব সেইখন ভাঙি গৈছে, খহি গৈছে আৰু তেওঁলোকৰ বনোৱা এজন প্ৰথমঠিহে জীৱন ৰক্ষা কৰিছে। গতিকে চাওক, ভৱিষ্যতলৈকে এইটো কি হ'ব পাৰে। ইয়াত হয়তো যিখিনি নীতি নিয়ম মতে ৰড ব্যৱহাৰ কৰিব লাগে, চিমেণ্ট ব্যৱহাৰ কৰিব লাগে, বালি ব্যৱহাৰ কৰিব লাগে, শিল ব্যৱহাৰ কৰিব লাগে, হয়তো ইয়াৰ অনুপাতবিলাক ঠিক নহয়, সেইকাৰণে ভাঙি গৈছে বুলি আমাৰ অনুমান হয়। এই ক্ষেত্ৰত আমি ৰাইজে নীতি নিয়মৰ মাজেৰে যাতে হয় এইটো আমি আহ্বান জনাইছোঁ আৰু আমি ৰাইজৰ ফালৰ পৰা উদ্যোগজন কৰ্তৃপক্ষৰ লগত এই ক্ষেত্ৰত আমি যোগাযোগ কৰি পেলাই অভিযোগ দাখিল কৰিম। 4 লেনযুক্ত ৰাস্তা কাম আৰম্ভ কৰিছে। এই ৰাস্তা কাম কৰোঁত আমি যথেষ্ট বিসংগতি দেখিবলৈ পাইছোঁ। ইয়াতে আমাৰ যিটো ধূপধৰা চহৰত যিটো পানী যোৱা ড্ৰেইনৰ যিটো ব্যৱস্থা, এই ড্ৰেইনৰ ব্যৱস্থা যিটো কৰিছে, ঢালাই আৰম্ভ কৰিছে তেওঁলোকে। এতিয়া PCC যিটো ঢালাই কৰিছে তেওঁলোকৰ আচলতে কোনো ৰোলাৰ ব্যৱহাৰ নকৰাকৈ, ৰোলাৰ নমৰাকৈ PCC ঢালাইটো কৰিছে আৰু যিটো স্লেব ঢালিছে তেওঁলোকে ওপৰত, যোৱাকালি যিটো ঢালাই কৰিছে আজি খহি পৰিছে। গতিকে আমি আচলতে ঊৰ্ধ্বতম কৰ্তৃপক্ষ তথা নেশ্যনেল হাইৱে অথৰিটিক তথা আমাৰ জিলা কৰ্তৃপক্ষৰ জৰিয়তে আমি এই কামটো চোৱা চিতা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। নহ'লে পিছলৈ কিন্তু এনেধৰণৰ যদি কাম চলি থাকে তেতিয়াহ'লে আমাৰ ৰাইজৰ লগতে চৰকাৰৰো ক্ষতি হ'ব। গতিকে DC মহোদয়ক, বিশেষকৈ গোৱালপাৰা জিলাৰ DCক এই কামটো চোৱা চিতা কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। লগে লগে নেশ্যনেল হাইৱে অথৰিটি কৰ্তৃপক্ষকো আমি অনুৰোধ জনাইছোঁ তেওঁলোকে আহি যেন এই কামটো নিৰীক্ষণ কৰে। TTC ইনফ্ৰা ইণ্ডিয়া কোম্পানীয়ে কাম কৰি আছে এইটো। গতিকে তেওঁলোকৰ কামবিলাক আমি আচলতে ৰাস্তাত যিখিনি কাম কৰি আছে যথেষ্ট বিসংগতি দেখি আছোঁ। এতিয়া যিখিনি মাটি চাটি তেওঁলোকে উঠাই আছে তাতো বহুত অসুবিধা হৈছে জনসাধাৰণৰ। এতিয়া কথাকথি এইটো অঞ্চলত যিখিনি মাটি উঠাই আছে, দুয়োফালে ৰঙা মাটি উঠাই দিছে, ৰাস্তাত আছে পকী ৰাস্তা। পানী পৰাৰ লগে লগে ৰাস্তাৰ মাজত পানী জমা হৈ কালি পৰহি 2-3 দিনত যিমানবিলাক এক্সিডেণ্ট হৈ আছে যথেষ্ট ৰাইজৰ কাৰণে অসুবিধা হৈ আছে, তাৰ ফলতে এক্সিডেণ্টবিলাক হৈ আছে। গতিকে চৰকাৰী কৰ্তৃপক্ষক আমি এই সম্পৰ্কত নিৰীক্ষণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি 4 লেনযুক্ত সম্প্ৰসাৰণৰ যি কাম চলি আছে, কাম আমি পৰিলক্ষিত লক্ষ্য কৰিছোঁ যে বিভিন্ন ঠাইত কামখিনি যেনেকৈ হ'ব লাগিছিল আমি আশা কৰিছিলোঁ ভাল কাম হ'ব বুলি, তেনেকৈ কাম হোৱা নাই। বিশেষকৈ আজি ড্ৰেইনৰ ক্ষেত্ৰত যিটো হৈছে, ধূপধৰাত যি আজি ড্ৰেইনৰ কাম চলি আছে, আজি ড্ৰেইনৰ যোৱাকালি ঢালাই হৈছে, আজি খুলিব ঢালাই আজিয়ে খহি পৰিছে। ভৱিষ্যত দিনত নিশ্চয় আৰু খহিবই। আৰু যেনেকৈ ধৰক যেনে ধৰক প্ৰযুক্তি তেখেতসকল ব্যৱহাৰ কাম কৰিব লাগিছিলে, আমি দেখা তেনেকুৱা হোৱা নাই। এতিয়া ঢালাই যিখন স্লেব লগাইছে 10 মানে এটা বাইণ্ডিঙেৰে স্লেব লগাইছে, সেইটো একদম সেইখন যে তিষ্টি থাকিব, লাষ্টিং কৰিব, এইটো অসম্ভৱ কথা। গতিকে মই ভাবোঁ কামখিনি ভালকৈ হওক। আপোনালোকৰ জৰিয়তে আমি ধূপধৰাবাসী ৰাইজে DC মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতসকলে বা উদ্ধৱ NH
ICDCLৰ যি তেখেতসকলৰ কৰ্তৃপক্ষ আছে তেখেতসকলে আহি আমাৰ কামখিনি পৰ্যবেক্ষণ কৰক। আমি বিচাৰোঁ ধূপধাৰ চহৰ অঞ্চলৰ কামখিনি ভালকৈ হওক। যে কামবিলাক ঠিক মানে প্ৰপৰ্চনবিলাক তেওঁলোকৰ ঠিকমতে হোৱা নাই। আৰু দ্বিতীয় কথা হৈছে তেওঁলোকৰ যিটো মানে লহৰ যিটো মানে বাইণ্ডিং কৰিছে তেওঁলোকৰ যথেষ্ট মানে পৰিমাণৰ ভাগ 10/10, গতিকে এইটো কোনোপধ্যে সম্ভৱ নহয়। এনেধৰণে যদি তেওঁলোকে কাম কৰে ভৱিষ্যতে কি এনেকুৱা ধৰণৰ যদি তেওঁলোকে কাম কৰে বেছি দিন নাথাকিব, এইবিলাক ৰাস্তা নাথাকিব, ড্ৰেইনবিলাক নাথাকিব, খুব সোনকালে মানে ডিষ্ট্ৰয় হৈ যাব। কেতিয়াবা দুৰ্ঘটনাও হ'ব। কেতিয়াবা ইয়াত দুৰ্ঘটনা বাজি চাওক, আজি তেনেকুৱা এজন হৈছে তেওঁলোকৰে শ্ৰমিক।